নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ হেল্থ টিপছ এণ্ড ট্ৰিক্স নামৰ মোৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভোক নলগা সমস্যা এটা অতি জটিল সমস্যা। এই সমস্যাক সাধাৰণতে পেটত গেষ্ট্ৰিক বা গেছ হ'লেও হয়, আনহাতে যদি লিভাৰ দুৰ্বল হয় তেনে ক্ষেত্ৰতো এই সমস্যাই দেখা দিব পাৰে। আভোক আভোক যেন লাগিলে বহুতো ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱ আছে যিসমূহ গ্ৰহণ কৰিলে এই আভোক লগা সমস্যাৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পৰা যায়। সেয়েহে আজি এই ভিডিঅ'টোত ভোক নলগা অৰ্থাৎ আভোক আভোক লগা সমস্যাৰ কাৰণে তিনিটাকৈ ঘৰুৱা প্ৰতিকাৰ তথা বা ঘৰুৱা চিকিৎসাৰ বিষয়ে উল্লেখ কৰিম, যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে সুফল লাভ কৰিব পৰা যাব। সেয়েহে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনো টিপি ল'ব, যাতে মই যেতিয়াই এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী অতি সহজতে পাই যায়। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভোক নলগা সমস্যা হ'লে অৰ্থাৎ আভোক আভোক যেন লাগিলে কেইবাটাও ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱ আছে যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা সুফল লাভ কৰিব পাৰি। আমি এই ভিডিঅ'টোত বিশেষ তিনিটা ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে উল্লেখ কৰিম, যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে সুফল লাভ কৰিব পৰা যায়। ইয়াৰে প্ৰথম ঘৰুৱা প্ৰতিকাৰটো হৈছে দোৰোণ বনৰ ব্যৱহাৰ। এই ঘৰুৱা প্ৰতিকাৰ তৈয়াৰ কৰিবলৈ হ'লে দোৰোণ বন এমুঠি পাতত দি বা আঞ্জা কৰি দিনে দুবাৰকৈ খালেই এই ভোক নলগা সমস্যাৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব আৰু খুব ভোক লাগিবলৈ ধৰিব। আৰু এই ঘৰুৱা প্ৰতিকাৰ কমে 3 দিনমান ব্যৱহাৰ কৰিলে সুফল লাভ কৰিব পৰা যায়। ইয়াৰে 2 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে মেথি গুটিৰ ব্যৱহাৰ। এই ঘৰুৱা প্ৰতিকাৰ তৈয়াৰ কৰিবলৈ হ'লে 7 গ্ৰাম ঘিউৰ সৈতে মিহলি কৰি 25 গ্ৰাম মেথি গুটি ৰঙা নোহোৱা পৰ্যন্ত ভাজিব লাগিব আৰু ইয়াৰ পিছত ঠাণ্ডা হ'লে এই মেথি গুটিসমূহ ভালদৰে পটা বা খুন্দনাত পিহি তাৰ লগত সামান্য মৌ মিহলি কৰি খালে ভোক নলগা সমস্যা দূৰ হয় আৰু খুব ভোক লাগিবলৈ ধৰে। আৰু এই ঘৰুৱা প্ৰতিকাৰ যে কমে 10-15 দিনমান ব্যৱহাৰ কৰিলেই এই ভোক নলগা সমস্যাৰ পৰা সুফল লাভ কৰিব পৰা যায়। ইয়াৰে 3 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে ত্ৰিফলাৰ ব্যৱহাৰ। এই ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিবলৈ হ'লে 2 চামুচ ত্ৰিফলা 1 কাপ পানীত গুলি দিনে যদি দুবাৰকৈ খোৱা হয় তেন্তে এই ভোক নলগা সমস্যাৰ পৰা সুফল লাভ কৰিব পৰা যায়। আৰু এই ঘৰুৱা প্ৰতিকাৰ কমে 7 দিনমান ব্যৱহাৰ কৰিব লাগে। আজিকালি ত্ৰিফলাসমূহ অতি সহজতে পোৱা নাযায়, সেয়েহে এই ত্ৰিফলা অনলাইনত এমাজনৰ পৰা অৰ্ডাৰ কৰি ল'ব পৰা যায়। সেয়েহে এই ত্ৰিফলাৰ লিংক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম। যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে এই লিংকত গৈ অৰ্ডাৰ কৰি ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ ভোক নলগা সমস্যাৰ তিনিটাকৈ ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব, যাতে মই যেতিয়াই এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননীটি সহজতে পাই যায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।